ভাবিব লাগে যে আমি এটা শুদ্ধ প্ৰক্ৰিয়াৰ থ্ৰু দি নিকা প্ৰক্ৰিয়াৰ থ্ৰু দি আমাৰ মেৰিটৰিয়াছ সিলেকশন হৈ আছে অন দ্য বেচিছ অফ দ্য মেৰিট গতিকে সেইখিনি আমি গোটেইখিনি পৰীক্ষাৰ যোনটো পদ্ধতি আছিলে যোনটো প্ৰক্ৰিয়া আছিলে সেইখিনিৰ ওপৰত আমাৰ যিখিনি 100% দিব লগা আছিলে আমি মোৰ দেন 100% কমিশনৰ তৰফৰ পৰা দিছোঁ ইয়াতে বিভিন্ন ডিপাৰ্টমেণ্ট শিক্ষা ডিপাৰ্টমেণ্টে হওক এডুকেশ্যন ডিপাৰ্টমেণ্ট আমাৰ আৰ্বান ডিপাৰ্টমেণ্ট পুলিচ ডিপাৰ্টমেণ্ট সকলোৱে ইয়াতে কমিশনক সহায় কৰিছে আৰু আমি খুব ভালদৰে আজি ৰিজাল্ট ফলাফল দিবলৈ ওলাইছোঁ ইয়াতে বিভিন্ন কেটাগৰীৰ ৰিজাল্ট থাকিব হাই স্কুল লিভিং চাৰ্টিফিকেট আৰু হায়াৰ ছেকেণ্ডেৰী আৰু বেচেলাৰ ডিগ্ৰী লেভেল গতিকে সেইখিনি গোটেইখিনি মিলাই পেলাই আপোনাক আমি আজি 7,650টা ভেকেঞ্চিৰ কাৰণে ফলাফল দি দিম এইখিনি আমাৰ ক'বলগীয়া ফ্ৰম দ্য কমিশ্যন ছাইড ইয়াৰ পিছত আৰু এটা ঘোষণা আছে যোনটো আজি আমি এইটো সুযোগ লৈ পেলাই ক'ম যে পুলিচৰ যোনটো ৰিক্ৰুটমেণ্ট হ'ল প্ৰচেছ যোনটো চলি আছিলে আপোনালোকে সকলোৱে জানে যোনটো ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ড আছে পুলিচৰ আৰু পুলিচৰ কনষ্টেবল আৰু সাব ইন্সপেক্টৰ ৰেংকৰ যিখিনি পোষ্ট ফিল আপ কৰিব লগা আছিলে সেইখিনি প্ৰক্ৰিয়া কমপ্লিট হৈছে ইতিমধ্যে আজি 10 তাৰিখ ফলাফল দিয়াৰ কথা আছে আৰু আজি আমি 6,239 যোনটো পুলিচৰ পোষ্ট আছিলে তাৰে ভিতৰত আজি আমি প্ৰথম পৰ্যায়ত আজি 10 তাৰিখ 11:30 বজাত 625টা পোষ্টৰ কাৰণে আমি ফলাফল ঘোষণা পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ তৰফৰ পৰা আমি আজি কৰিম গতিকে সেইটো 625টা পোষ্টৰ যোনটো ফলাফল আছে এইটো আজি ৱেবছাইট slprbassam.in সেইটোত উপলব্ধ থাকিব তাতে প্ৰাৰ্থীবিলাক আপোনাৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ দি পেলাই নিজৰ ৰিজাল্ট চাব পাৰিব এতিয়া 625টা পোষ্ট 625 পোষ্ট এইকেইটা হ'ল সাব ইন্সপেক্টৰ লেভেল পোষ্ট 203টা সাব ইন্সপেক্টৰ লেভেল পোষ্ট আছে যোনটো আজি ফলাফল ওলাব এটা পোষ্ট এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ এইটো ৰিজাল্ট ওলাব আৰু কনষ্টেবলৰ যোনটো আৰ্ম ব্ৰাঞ্চৰ কমাণ্ডো বেটেলিয়নৰ কাৰণে 164 নম্বৰ অফ পোষ্টৰ ৰিজাল্ট আজি ওলাব আৰু তাৰ উপৰিও 258 গ্ৰেড 4 পোষ্ট যিবিলাক পুলিচত আছে আসাম পুলিচত গতিকে 203 সাব ইন্সপেক্টৰ পোষ্ট 164 কনষ্টেবল AB পোষ্ট ইন কমাণ্ডো বেটালিয়ন আৰু 258 পোষ্ট অফ গ্ৰেড 4 যেনেকৈ চৌকিদাৰ মালি স্বিপাৰ সফাই কৰ্মচাৰী ৱাটাৰ কেৰিয়াৰ কবলাৰ মচি এইবিলাক পোষ্টৰ কাৰণে 258টা পোষ্ট আছে সেইটো ৰিজাল্ট আজি ওলাব এইটো ৱেবছাইট SLPRB ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড SLPRB সেইটোত গৈ পেলাই চাব পাৰিব বাকী যিখিনি পোষ্ট আছে পুলিচৰ ৰিক্ৰুটমেণ্ট বৰ্ডৰ যিখিনি পোষ্ট ৰিমেইনিং থাকি গ'ল 5,614 পোষ্ট এইকেইটা পোষ্টৰ কাৰণে অহাকালি 11 তাৰিখ অক্টোবৰ আমাৰ ডেট ধাৰ্য কৰা হৈছে তাৰ মানে আজি ৰিজাল্ট ওলাব 625টা পোষ্ট আৰু অহাকালি ৰিমেইনিং যিখিনি পোষ্ট আছে 5,614 পোষ্ট এইটো অহাকালি ওলাব তো আজি পোষ্ট আপোনালোকে বুজি পাইছে মই এবাৰ ৰিপিট কৰি দিলোঁ 203 post of sub inspector UB 164 post of constable AB in commando battalion और 258 grade 4 post under Assam police আজি ওলাব और অহাকালি বাকিখিনি পোষ্ট আছে আপোনাৰ কনষ্টেবল পোষ্ট 5,614 5,614টা পোষ্টৰ কাৰণে অহাকালি 11 তাৰিখ ঠিক 11:30 মৰ্নিং টাইমত সেম একে ৱেবছাইটত ৰিজাল্ট ওলাব
এইটো আপোনাৰ কনষ্টেবল ৰেংকৰ যিখিনি পৰীক্ষা হৈছিলে কনষ্টেবল ৰেংক হ'ব অহাকালি AB and UB both তাৰ মানে আৰ্ম ব্ৰাঞ্চ আৰু আনআৰ্ম ব্ৰাঞ্চ দুটাৰে ৰিজাল্ট সেইটো কাৰণে ফিজিকেল টেষ্ট হৈছিলে প্ৰথম কনষ্টেবল পোষ্টৰ কাৰণে আপোনালোকে জানে যে প্ৰথম ফিজিকেল টেষ্ট হয় সেইটো উত্তীৰ্ণ হ'লে বা পাছ হ'লে ৰিটেন টেষ্ট হয় সেকেন্ড ফেজ আৰু থাৰ্ড ফেজ ভাইবা বসি হয় গতিকে তিনিটা ফেজ কমপ্লিট কৰা গৈছে আৰু অহাকালি গোটেইখিনি আপোনাৰ সাব ইন্সপেক্টৰ পোষ্টৰ ৰিজাল্ট ওলাই যাব সৰি কনষ্টেবল পোষ্টৰ ৰিজাল্ট ওলাব তাৰ উপৰিও কিছুমান আৰু গ্ৰেড 3 পোষ্ট আছে ইন প্ৰেজেন্ট ডিপাৰ্টমেণ্ট 24টা পোষ্ট আছে আৰু wireless operator post in the civil defense and home guard সেইখিনি ওলাব গতিকে ৰিমেইনিং 5614 পোষ্টৰ ৰিজাল্ট অহাকালি দিয়া হ'ব তাৰ উপৰিও আমাৰ গুৱাহাটী হাইকোৰ্টত যোনটো এটা কেছ কৰিছিলে কিছুমানে 202 জন মিলি পেলাই দুটা ৰিট পেটিশ্যন হৈছিলে এই ৰিট পেটিশ্যনৰ যোৱাকালি হাইকোৰ্টে কৈছে যে 202 পোষ্ট সাইড কৰি পেলাই বাকিখিনি আপোনালোকে ৰিজাল্ট উলিয়াই দিব পাৰিব গতিকে সেইমতে আমি গোটেইখিনি পোষ্টৰ 202টা পোষ্ট সাইড কৰি পেলাই বাকিখিনি ৰিজাল্ট অহাকালি আমি উলিয়াই দিম ধন্যবাদ যদি কিবা সুধিব লগা আছে আপোনালোকে সুধিব পাৰিব নহলে এতিয়া 10:30 বাজি আছে আমাৰ গোটেই অসমৰ ভিতৰত যিখিনি প্ৰাৰ্থী প্ৰথম ৰিটেন টেষ্টত পাছ কৰিলে এডিআৰই পৰীক্ষা এতে নিশ্চয় বহুত আশা কৰি আছে সকলোকে মোৰ নিজৰ অন্তৰ্মনৰ পৰা মই ব্লেছিংছ দিছোঁ যে ইহঁতৰ ৰিজাল্ট ভাল হওক আৰু মই ভাবোঁ যিখিনি মানুহ মেৰিট হিচাপে বা মেহনত কৰিছিলে পৰিশ্ৰম কৰিছিলে নিশ্চয় সিহঁতৰ ফলাফল ভাল ওলাব ধন্যবাদ নহয় হাইকোৰ্টে সেইটো কোৱা নাই হাইকোৰ্টে কৈছে যে 202টা পোষ্টৰ কাৰণে আপোনালোকে ৰাখি দিয়ক বাকিখিনি ৰিজাল্ট উলিয়াই দিয়ক গতিকে আমি সেইখিনি ৰাখি পেলাই বাকিখিনি আৰক্ষী ৰিজাল্ট দি আছোঁ সেইটো মানে যোনটো এপইণ্টমেণ্টৰ কথা আপুনি কৈ আছে এপইণ্টমেণ্ট এই হাইকোৰ্টৰ যোনটো ফাইনেল ডিচিশ্যন হ'ব তাৰপিছতে এপইণ্টমেণ্ট দিয়া হ'ব গতিকে খুব সোনকালে সেইটো ফাইনেল হ'লে আমাৰ সবৰ কাৰণে ভাল হ'ব আৰু তাৰপিছত এপইণ্টমেণ্ট লেটাৰ দিয়া যাব हाँ ये अपना ब्रेकअप मैं কৈ দিওঁ 7650টা পোষ্টৰ কাৰণে আমাৰ যোনটো সংৰক্ষণৰ কথা আপুনি সুধিছে SC ST P STH OBC সেইখিনি এনেকুৱা আছে 7650 টোটেলৰ ভিতৰত OBC MOBC কাৰণে 1516 মানে 1516 পোষ্ট আছে OBC T tribes and Adivasi karne 163 post reserved SC karne 524 post reserved STP 743 post reserved और STH 352 post reserved আছে as per the আমাৰ যোনটো norms আছে ওদিকে open category 4352 total মিলাই হল 7650 post তাৰ উপৰিও ইয়াতে উল্লেখ কৰা হৈছে যে পোষ্ট ফৰ পাৰ্সনছ উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি 215 আছে আৰু পোষ্ট ৰিজাৰ্ভ ফৰ এক্স সাৰ্ভিসমেন 117 আছে গতিকে গোটেইখিনি ৰিজাৰ্ভেশ্যন আমি কভাৰ কৰিছোঁ EWS ৰিজাৰ্ভেশ্যন ইয়াত নাথাকে qualified or not qualified result je application ID passport qualified মানে এতিয়া এপয়েন্টমেন্ট লেটার পিছত দিয়া যাব গতিকে গোটেইখিনি পৰীক্ষাৰ যেতিয়া ৰিজাল্ট আহি যাব একেলগে আমি এপয়েন্টমেন্ট লেটার ডিপাৰ্টমেন্টে দিয়ে গতিকে কমিশনৰ ডিউটি আছে যে আমি ৰিজাল্ট ফলাফল দি পেলাই গভৰ্ণমেণ্টলৈ আমি দি দিম আৰু গভৰ্ণমেণ্টে ডিপাৰ্টমেন্ট ওয়াইজ এটো ভাগ কৰি পেলাই এপয়েন্টমেন্ট লেটার উলিয়াই দিব ঠিক আছে এতিয়া আমাৰ টাইম হৈছে हाँ
এইটো ৰেণ্ডমাইজেশ্যন যোনটো হ'ব এইটো মাৰ্কছৰ আধাৰত নহ'ব, কিবা বেলেগ কনচিডাৰেশ্যন আছে, ছফ্টৱেৰ এটা আছে, এইটো মেৰিট বেচিছত নহয় ৰেণ্ডমাইজেশ্যন মানে ৰেণ্ডমাইজেশ্যন বেছড অন চাৰ্টেন আদাৰ পেৰামিটাৰ্ছ। তো এইটো ছেকেণ্ড এটা খুব ইম্পৰ্টেণ্ট কথা মই কৈ যাওঁ বিফৰ উই ক্ল'জ দিছ প্ৰেছ কনফাৰেন্স টুডে, যে এইবাৰ আমি যোনটো ৰিজাল্ট দিম কেণ্ডিডেটবিলাকে জানিব লাগে যে অকল যদি সিহঁতে দুটা পৰীক্ষা দিছিলে, দুটা পৰীক্ষাত যদিও উত্তীৰ্ণ হ'ব পাৰে, কিন্তু দে উইল বি কোৱালিফাইড অনলি ফৰ ওৱান এক্সাম। তাৰমানে আজি যোনটো ৰিজাল্ট ওলাব, যদি সি দুটা পৰীক্ষাত বহিছিলে তথাপি সি কোৱালিফাইড বুলি এটাতে দেখাব পৰা যাব, ছেকেণ্ডত নাপায়, কাৰণ আমি অভাৰলেপিং এইবাৰ হ'ব দিয়া নাই এজ পাৰ ৰুল। গতিকে যদি সি দুটাতে কোৱালিফাই কৰি আছে কিন্তু গ্ৰেড পে যোনটো হায়াৰ আছে সেইটো গ্ৰেড পেত তাৰ কোৱালিফাইড আজি ৰিজাল্টত ওলাব। লোৱাৰ গ্ৰেড পেত তাত নট কোৱালিফাইড দেখাব বিকজ সি ইফালে অলৰেডি পাই গৈছে, যাতে কেণ্ডিডেটবিলাকৰ মানে ছিট মাৰা নাযায়, সেইটো ছেকেণ্ড ছিটটো বেলেগ কেণ্ডিডেটক যায়। গতিকে হায়াৰ গ্ৰেড পে য'ত আছে তাতে সি নিজৰ আজি ফলাফলটো চাব পাৰিব আৰু কোৱালিফাইড দেখাব পৰা যাব। আৰু এপইণ্টমেণ্টৰ ক্ষেত্ৰত যোনটো বাই লটাৰী ছিষ্টেম, বাই ড্ৰ অফ লট বুলি আমি কওঁ, ৰেণ্ডমাইজেশ্যন বুলি কওঁ, সেইটো পিছৰ প্ৰক্ৰিয়া হ'ব। আজি খালি কোৱালিফাইড আৰু নন কোৱালিফাইড দেখাব পৰা যাব। আৰু এপইণ্টমেণ্ট লেটাৰ ডিপাৰ্টমেণ্টে ৰেডি কৰে আৰু ডিপাৰ্টমেণ্টে বনাই পেলাই, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ বনাই পেলাই ডিষ্ট্ৰিবিউট কৰিব। এইটো পিছৰ পৰ্যায়ৰ প্ৰক্ৰিয়া আছে। 15 তাৰিখ অলৰেডি আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈ দিছে যে 15 তাৰিখ গ্ৰেড 4ৰ পৰীক্ষাৰ ফলাফল দিয়া যাব। যোৱাবাৰ সেনেকুৱা নাছিলে, কিন্তু এইবাৰ আমি সেইটো নতুন নিয়ম লগাই দিছোঁ যাতে এটা ছিটৰ কাৰণে এজন মানুহে নাম হয়, এজন মানুহৰ নাম দুটা তিনিটা ছিটত থাকিব নালাগে। গতিকে হায়াৰ গ্ৰেড পে যোনটো আছে তাতে তাৰ নাম দেখাব পৰা যাব, আৰু তাৰ তলত যদি তাৰপিছত কনচিডাৰেশ্যনতে নাহে, তাৰমানে অট'মেটিকেলি এইটো আপোনাৰ ডেটাৰ পৰা আউট হৈ যায়, যাতে সেই ছিটটো বেলেগ মানুহক যায়। কাৰণ এজন মানুহ যদি তিনিটা ছিটত পায় তো তিনিটা পষ্টটো সি ল'ব নোৱাৰে, সেইকাৰণে সি অকল হায়েষ্ট গ্ৰেড পে যোনটো আছে সেইটো ল'ব লাগিব। ঠিক আছে? চাওক, আমি ডকুমেণ্ট ভেৰিফিকেশ্যন যেতিয়া স্কিল টেষ্ট হৈছিলে সেই সময়তে আমি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলোঁ, আৰু প্ৰত্যেক প্ৰাৰ্থীৰ তন্নকে আমি চাইছোঁ। তাৰ কাৰণে আমি গোটেই এটা চিষ্টেমেটিক আমি কৰিছিলোঁ। কিন্তু যেতিয়া এপইণ্টমেণ্ট এবাৰ যেতিয়া হৈ যায়, তেতিয়া আকৌ যদি ডিপাৰ্টমেণ্টে বিচাৰে, মানে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে যদি ভাবে যে আকৌ ক্ৰছ চেক কৰিব লাগে, কৰিব পাৰে, সেইটো কোনো বাধা নাই। ঠিক আছে, ধন্যবাদ।